বেছিভাগ মানুহেই মহান হোৱাৰ বাবে নিজৰ মনুষ্যত্বকেই হেৰুৱাই পেলায়। মানুহৰ জীৱন শেষ কৰি দিব পৰা এটা বাক্য হ'ল, কালিৰ পৰা কৰিম। টকা পইচাৰ গুৰুত্ব তেতিয়াহে বুজা যায় যেতিয়া সেয়া মানুহে নিজে উপাৰ্জন কৰি লয়। যিসকলে কয় মানুহ মাটিৰেই তৈয়াৰী, তেওঁলোকে মিছা কয়। মই এনেকুৱা বহুত আপোন মানুহ দেখিছোঁ যিসকল শিলেৰে তৈয়াৰী। সকলোৰে পৰা পৰামৰ্শ লওক, কিন্তু সেইটোহে কৰিব যিটো আপোনাৰ মনে আপোনাক কৰিবলৈ কয়। ভাগ্যৰ ওপৰত নহয়, বৰঞ্চ পৰিশ্ৰমৰ ওপৰত ভৰসা ৰাখক। দেখিব আপুনি এদিন নিশ্চয় সফল হ'ব। সম্ভৱ আৰু অসম্ভৱ এই দুটা শব্দৰ মাজৰ দূৰত্ব নিৰ্ভৰ কৰে কোনো ব্যক্তিৰ চিন্তাধাৰা আৰু কামৰ ওপৰত। সলনি হোৱাটোৱে যাৰ অভ্যাস, সি কেতিয়াও কাৰো নহয়, সেয়া সময়েই হওক বা মানুহেই হওক। অকলে অকলে বহি কান্দি থকাটো মৃত্যুতকৈ কম নহয়, য'ত প্ৰশ্নটোও নিজৰেই হয় আৰু উত্তৰটোও নিজৰেই হয়। দুখৰ এটা নিজস্ব ষ্টাইল আছে, যাৰ সহ্য ক্ষমতা যিমান বেছি, দুখে তেওঁলোকক সিমানেই বেছি ভাল পায়। নিজৰ ওচৰত বিশ্বাসযোগ্য হৈ থাকক। যিজনে আপোনাক দুখ দিছে, তেওঁক জীৱনৰ পৰা বাহিৰ কৰক। মানুহে কথা নকয়, মানুহৰ সময়ে কথা কয়। যেতিয়া সময়ে কথা নকয়, তেতিয়া মানুহে হাজাৰ হাজাৰ বাৰ কথা ক'লেও তেওঁৰ কথা কোনেও নুশুনে। বেছিভাগ সময়ত সেইসকলেই বেছি আঘাত দিয়ে, যিসকলে প্ৰথমতে বহুত মৰমেৰে কথা কৈছিল। কাৰোবাক নিচিনাকৈ তাক বিশ্বাস কৰা আৰু একো পৰিশ্ৰম নোহোৱাকৈ কিবা পোৱাৰ আশা কৰা, দুয়োটা ক্ষেত্ৰতেই বিশ্বাস ভঙাৰ সম্ভাৱনা থাকে। জয়ী হোৱাৰ পিছত গোটেই পৃথিৱীয়ে আপোনাক কাষলৈ টানি নিব, কিন্তু হাৰি যোৱাৰ পিছতো যিজনে আপোনাক কাষলৈ টানি নিয়ে, সেইজনেই আপোনাৰ আপোনজন। নিৰ্ভৰশীলতাই মানুহক ভিতৰৰ পৰা শূন্য কৰি দিয়ে আৰু আশাই দুৰ্বল কৰি দিয়ে। নিজৰ ক্ষমতাৰ জোৰত বাচি থাকিবলৈ শিকক। আপুনি নিজতকৈ ভাল বন্ধু আৰু এজনো নাপাব। যিসকল মনৰ পৰা সহজ সৰল, দেখিব যে বেছিভাগ সময়তে তেওঁলোকে জীৱনত অকলশৰীয়াকৈ থাকে, আৰু এয়াই জীৱনৰ চৰম সত্য। আনক ইমপ্ৰেছ কৰিবলৈ কোনো প্ৰয়োজন নাই। আপুনি নিজৰ মাজত ইম্প্ৰুভমেণ্ট আনক, মানুহ নিজেই ইমপ্ৰেছ হৈ যাব। কিছু সময় অকলশৰীয়াকৈ থাকক, তেতিয়াহ'লে আপুনি সঁচা মিছা, ঠিক আৰু ভুল, আপোন আৰু পৰৰ মাজত পাৰ্থক্য বুজি পাব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।